জয় অসম আপোনালোক সকলোকে চন্দ্ৰবা ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি এনে এগৰাকী প্ৰতিভাৱান যুৱতীৰ ঘৰত আছো। ঢোল বজাই ভাল পায়, গান গাই ভাল পায়, নাচি ভাল পায়, বহু মঞ্চত বিহু নাচ পৰিবেশন কৰি বহুতৰ মন জয় কৰিবলৈ সক্ষম হৈছে। আহকচোন তেওঁৰ মুখেৰে তেওঁৰ পৰিচয়টো লওঁ। নমস্কাৰ। নমস্কাৰ, মোৰ নাম দীনা কলিতা। হয়, আজি আমি আছো দীনা কলিতাৰ ঘৰত। আহকচোন দীনা কলিতাৰ প্ৰতিভাসমূহ আমি উপভোগ কৰোঁ। প্ৰথমে দীনা কি শুনাম বুলি ভাবিছা? মই প্ৰথমে বিহুৰীতি যোজনা গাম বুলি ভাবিছো সকলোকে। সুন্দৰ। দীনা এবাৰ কেইটামান সুন্দৰ ঢোলৰ চাপৰ শুনিম। খুব সুন্দৰ, সঁচাই ভাল লাগিলে। এবাৰ দিনা আৰু এটি বিহু নাম শুনিম। কোনটো শুনাবা? সকলোৰে প্ৰিয় মাটিচাকি কলিতা। খুব সুন্দৰ, সঁচাই ভাল লাগিব।
বহু মঞ্চত বিহু নাচিছা বহুত তোমাৰ আমি দেখি গোটেইখিনি হয়তো আপোনালোকে অনুমান কৰিব পাৰিছে কিমান কিতাপ অৰ্জন কৰিছে সঁচাই ভাল লাগিলে মনত থকা কিবা অভিজ্ঞতা আছে নে দিনা অভিজ্ঞতাটো তেনেকে বহুত আছে যেহেতু মই সৰুৰে পৰাই নাচো যেতিয়া মোৰ 2 বছৰ 7 মাহ আছিলে সেই তেতিয়াৰ পৰাই মই প্ৰথম ষ্টেজত উঠিছো খুব সুন্দৰ দেউতা বিহু আছিলে দেউতাৰ লগতে প্ৰথম মই ষ্টেজত উঠিছো দেউতাই পেপা বজাই মই নাচো সুন্দৰ সেই তেনেকৈ অভিজ্ঞতাটো তেনেকে ক'বলৈ গ'লে আজি ধৰক এই 10-15 বছৰে বহুতখিনি অভিজ্ঞতাই মই গোটাইছো তাৰ ভিতৰত খুবেই স্মৰণীয় মই যোৱা বছৰ ছিজন 11 দিৱালী গৈছিলো সেইটো এটা মোৰ বাবে খুবেই মানে গোটেই মোৰ সাংস্কৃতিক জীৱনটোৰ এটা ভাল অভিজ্ঞতা যেহেতু মই তাত প্ৰথমতে হোৱা অডিশ্যনৰ কৰ্মশালাখিনিত বহুত মানুহ লগ পাইছিলোঁ জ্ঞানী মানুহ আৰু সেই কৰ্মশালাটিত মই বহুত কথা শিকিব পাৰিছিলোঁ নজনা কথা শিকিব পাৰিছিলোঁ এনেওতো মানুহৰ শিকি কেতিয়াও শেষ নহয় জীৱনত শিকি শেষ নহয় কিন্তু তাত মই কিছুমান নতুন নতুন কথা জানিব পাৰিছিলোঁ সেইবিলাকে মোক অনুপ্ৰাণিত কৰিছিলে তাৰপিছতে মই গুৱাহাটীলৈ যেতিয়া চিলেক্ট হৈছিলোঁ তাত গৈ কিছুমান নতুন নতুন কথা জানিব পাৰিছিলোঁ সেইটো মোৰ জীৱনৰ আটাইতকৈ ভাল অভিজ্ঞতা আচলতে মই আপোনালোকক ক'বলৈ পাই খুব সুখী ঘৰুৱা পৰিৱেশটো যেতিয়া সাংস্কৃতিক দিশত থাকে বা এগৰাকী ছোৱালীক সাংস্কৃতিক দিশত যেতিয়া নিজৰ মাক দেউতাকে আগবঢ়াই দিয়ে তাতকৈ আৰু সৌভাগ্যৱান কি লাগে নহয় জানো বাৰু ৰীণা কলিতাৰ এবাৰ সুন্দৰ নাম এটা শুনিম কি শুনাবা তুমি খুব সুন্দৰ সকলোৰে প্ৰিয় দিয়া ঠিক আছে এটা গগনাৰ নাম এটা শুনো এটা সুন্দৰ গগনাৰ নাম আৰু কিন্তু এবাৰ গগনা পাতো বজাই শুনাব লাগিব আমাক ঠিক আছে নিশ্চয় হে গগনাৰ বনি হে গগনা পুৰণি ঐ গগনা পুৰণি ঐ গগনা কিহেৰে গগনা কিহেৰে বাই হে দুফালে দুচটি সুন্দৰ বাৰু দিনা গগনা পাতে এবাৰ বজাই শুনাই দিয়া খুব সুন্দৰ আপোনালোকে হয়তো অনুমান কৰিব পাৰিছেই ভিডিঅ'টি খুব আকৰ্ষণীয় হৈ গৈ আছে তুমি ঢোলৰ লগতে মানে আৰু ঢোলৰ বাদ্যযন্ত্ৰ কিবা বজোৱা নেকি হয় মই নেগেৰা বজাওঁ খোল বজাওঁ হয় আমাৰ হাতত সময় খুব কম তেনেহ'লে খোলটো শুনিব লাগিব তাৰ আগতে অকণমান পেপাৰ কলিৰ সৈতে তোমাৰ ঢোলৰ চাপৰ কেইটামান আহোঁ
শুনিলো ঢোলৰ চাপৰ শুনিলো খুব ভাল লাগিলে দিনা এবাৰ খোলত কি শুনাম বুলি ভাবিছা মই খোলত পৰিতালখন লগাই দিম সুন্দৰ